ৰেলীটো মানে আমি মহিলাসকলৰ যে ৰাজনৈতিক অধিকাৰ এইখিনি প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব লগা হৈছে। এইটো এটা কিছুমান দলৰ কাৰণে আচলতে ক'ব গ'লে কংগ্ৰেছ DMC DMK-কে ধৰি তেওঁলোকে যিটো বিৰোধী মিত্ৰজোঁট বুলি কওঁ, তেওঁলোকে দেখিছে যে নাই মহিলাক ৰাজনৈতিকভাৱে উত্থান হ'ব দিব নোৱাৰি। যোৱা 17 তাৰিখে এপ্ৰিলত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই 33% সংৰক্ষণৰ ক্ষেত্ৰত নাৰী শক্তি অধিনিয়ম যিখন বিধেয়ক সেইখন উত্থাপন কৰিছিল, য'ত 2/3 ভোটৰ প্ৰয়োজন হয়। তাত তেওঁলোকে বিভিন্ন চক্ৰান্ত কৰি তেওঁলোকে বিৰোধ কৰি দেখুৱালে আৰু যিখন খেল দেখুৱালে সেই ক্ষেত্ৰত আছে আমি লজ্জিত, নাৰী জাতিটো লজ্জিত আৰু নাৰীৰ উত্থানত ৰাজনৈতিক অধিকাৰৰ ক্ষেত্ৰত তেওঁলোকে বাধা প্ৰয়োগ কৰা বুলি দেখিবলৈ আমি পাইছোঁ। আৰু সেয়ে আজি আমি সেইদিনাখন এটা কাৰ্যসূচী লৈছিলোঁ গোটেই অসম ভিত্তিত আৰু গুৱাহাটীত লৈছিলোঁ যোৱা 23 তাৰিখত। আৰু প্ৰত্যেক জিলাই আমাৰ এনেকুৱা ধৰণৰ কাৰ্যসূচী হৈ আছে। আজি ওদালগুৰি জিলাত আছোঁ, মই ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে ইয়াত উপস্থিত আছোঁ। অজয় হাজৰিকা আমাৰ জিলা সভাপতি তেখেত আছে, বিনীতা কলিতা মহিলা মৰ্চাৰ সভানেত্ৰী আমাৰ এইখন ওদালগুৰি জিলাত তেখেতো আছে। এই মহিলাসকল তাৰমানে স্বতঃস্ফূৰ্তভাৱে আচলতে ওলাই আহিছে। যিসকল সজাগ সচেতন মহিলা তেওঁলোকে ৰাজনীতিৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ ল'ব বিচাৰে, তেনেকুৱা মহিলাসকল ওলাই আহিছে। আৰু এই যদি বিলখন গ্ৰহণ কৰা হ'লে অকল ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনৈতিক মহিলাসকলৰ কাৰণেই নহয়, এখন সকলো ৰাজনৈতিক দলৰ মহিলাৰ কাৰণে সুবিধা আছিল। কিন্তু তেওঁলোকে দেখিলে যে নাই এইখন বিল গ্ৰহণ কৰিলে তেওঁলোকৰ ৰাজনৈতিক উত্থান, এই দলকেইটাৰ ভৱিষ্যতত আৰু কেতিয়াও তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰে, শংকিত হৈ আচলতে তেওঁলোকে বাধা প্ৰয়োগ কৰিছে। আৰু আমি জানো কংগ্ৰেছৰ সময়তো এটা সুবিধা পাইছিল এই বিলখন গ্ৰহণ কৰাৰ। 71 চনত চেঞ্চাছ 72ত হৈছিল ডিলিমিটেশ্যন, তেতিয়াও তেওঁলোকে পাৰিও তাৰমানে কৰিব পৰা তেওঁলোকৰ হাতত পাৱাৰ আছিল, তথাপিতো নকৰিলে। এইবাৰ পাৱাৰ নাই, বিৰোধী আসনত আছে, এই ক্ষেত্ৰতো তেওঁলোকে বিৰোধীয়ে তেওঁলোকে বিৰোধ কৰিলে। আৰু এইটো ক্ষেত্ৰতে নহয়, তেওঁলোকে বিৰোধ সদায় কৰিছে। GSTৰ সময়ত বিৰোধ কৰিছে, 370 ধাৰা আইনখন লওঁতে তেতিয়া বিৰোধ কৰিছে তেওঁলোকে। আমাৰ অপাৰেশ্যন সেন্দুৰৰ সময়ত বিৰোধ কৰিছে, 3 তালাকৰ সময়ত বিৰোধ কৰিছে। প্ৰত্যেকটোতেই তাৰমানে ভাৰতৰ সুৰক্ষাৰ উন্নয়ন কোনো ক্ষেত্ৰত তেওঁলোকে হ'ব দিব নোখোজে আৰু সেইকাৰণে তেওঁলোকে বিৰোধ কৰিছে। কিন্তু আমি নাৰী শক্তি জাগিছোঁ আৰু জাগিবই। আৰু আমাৰ মহিলাসকলৰ 33% অধিকাৰ ৰাজনৈতিকভাৱে সেই আমি কাঢ়ি ল'বই লাগিব। আৰু সেইকাৰণে আজি এনেধৰণে মহিলাসকল ওলাই আহিছে।